গাইজ ৱেলকাম বেক টু মাই কাবেৰী চেনেল। আপোনালোকক মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া আজি আমাৰ গাভৰু বিহু দলটো গজামেনা ক্ষেত্ৰত নাচিব আহিলোঁ আৰু আমিও নাচিবৰ বাবে ষ্টেজত উঠিলোঁ আৰু আমাক নেক্সট দিনাখন হাই ছেকেণ্ডেৰী ফিল্ডত নাচিবৰ বাবে নিমন্ত্ৰণ কৰিলে আৰু আমিও টমটমত উঠি যাবলৈ লালোঁ। টমটম তাৰ পৰাই আমাক পঠাই দিছে আৰু আমি এতিয়া দলঙত পালোঁহি আৰু হাই ছেকেণ্ডেৰী ফিল্ডত পালোঁহি। বৰ্তমান হাই ছেকেণ্ডেৰী ফিল্ডত মানুহ হোৱা নাই আৰু আমাৰ নাচনীকেইজনী আমন যিমানকৈ বহি আছে। এফালে আমাৰ ভোক লগাৰ বাবে আমি হোটেলত পৰঠা খাবলৈ আহিলোঁ আৰু এইফালে আমাক ঘোষণা কৰাৰ বাবে আমিও নাচিব গ'লোঁ আৰু তাত নাচিবৰ বাবে ষ্টেজ নাই, সেইকাৰণে এনেকৈ নাচিবলগীয়া হ'ল আৰু খেল চাবৰ বাবে বহুত মানুহ আহিছিল। বাই।